আছে, লগতে সৰু গাড়ী পেচেঞ্জাৰ গাড়ীবিলাক চলি আছে, কোনো টেনশ্যন নাই। কিন্তু গাইজ কথাটো হ'ল মানে মালবাহী ট্ৰাক বন্ধ হৈ আছে, মানে বন্ধ মানে কি 3টা বজাৰ পিছত এৰি দিব, যাবলৈ দিব, কোনো টেনশ্যন নাই। কিন্তু আমাৰ মানে এইবোৰ গাড়ী যাব দিছে আৰু গাইজ এই গেছ গাড়ী চলাৰ গাইজ প্ৰফিট এইটোৱে। আৰু লগতে গাইজ গৌৰৱ বুলি ক'ব পাৰি, গেছ গাড়ী চলোৱাৰ দৰমহা কমে হওক গাইজ, কিন্তু 90-20 খালি যাব পাৰি গাইজ। এইখিনি হৈছে গেছ গাড়ী চলোৱা পাৱাৰ। য়েছ গাইজ, আহি পাই গ'লোঁ আমি গড়চুক। আৰু গাইজ গড়চুক পালোঁ, মোটামুটি ৰাস্তাৰ কাম দেখিছোঁ মোটামুটি গাইজ 100ৰ ভিতৰত 80% কাম মোটামুটি আগবাঢ়িছে গাইজ। কিন্তু আৰু এটা গাইজ, ৰাস্তাটো ডাঙৰ হোৱাৰ পিছৰ পৰা গাইজ এটা ডাঙৰ প্ৰব্লেম হ'ব আৰম্ভ কৰিছে গাইজ। এই প্ৰব্লেমটো হৈছে জেগাবিলাক চিনি নাপাওঁ হ'লো নহয় আমি, কোনটো গড়চুক, কোনটো বেলতলা, কোনটো গুৱাই, কি হ'ব মালিকে কেতিয়াবা সোধে ক'ত পালি বোলে, দাদা ক'ত পালোঁ গমেই নাপাওঁ নহয়, দাদা চিনি নাপাওঁ হ'লো ৰাস্তাবিলাক মানে কি গাইজ, জেগাবিলাক চিনি নাপাওঁ হ'লো, কোনটো গড়চুক, কোনটো বেলতলা, কোনটো লখৰা, কোনটো বৰাগাঁও গাইজ একেবাৰে চিনি নোপোৱা হৈ থাকিলোঁ। কি ক'ম আৰু গাইজ, আগৰ যিবিলাক নিচানা আছিলে নিচানাবিলাক চব উঠি গ'ল গাইজ। চ' সেইটো কাৰণে আমি চিনি নোপোৱা হ'লোঁ। চ' এতিয়া যেতিয়া ৰাস্তাটো নতুনকৈ মানে ক্লিয়াৰ হৈ যাব, চ' তেতিয়া আকৌ নতুনকৈ এটা উন্মাদ হৈ হেঁপাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুলা এটি মন, উন্মাদ হৈ হেঁপাহৰ বিচৰণ, গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন, যাত্ৰা হেঁপাহিছিলা সাগৰ আমাৰ এইটো ৰাস্তা আৰম্ভ হৈ গ'ল গাইজ। মানে এইফালে অলপ ভয় লাগি আছিল, ক'ৰবাত ৰখাই দিব পাৰে, ৰখাই দিব পাৰে, এনেকুৱা লাগি আছিলে মনতে। চ' আহি গ'ল যোৰহাট মানে চ' এতিয়া আগত গৈ পেলাই ভাতো পোৱা নাই দুপৰীয়া, চাওঁ ভাত খাই গৈ তাৰপিছত তেল ঢালিম গাইজ। তাৰপিছতে ভাত চাত খাই ওলালোঁ। এতিয়া মানে গৈ আছোঁ পাম্পলৈকে, পাম্পত যাওঁ, যাই পেলাই তেল ঢালোঁ, তেল ঢালি মেলি খাই থাকিব ভাল পাব, এনজয় কৰক। আজি দেওবাৰ গাইজ, এইটো পাম্পৰ পৰা তেল চেল ঢালি ক্লিয়াৰ হ'লোঁ, পূৰা গাড়ীৰ গিলাচ চিলাচ মোহাৰি দিলোঁ, পূৰা একদম চাফা কৰি দিলোঁ গাড়ী গাইজ। চাওক এখন হৈছে মোৰ ভক্সেল ট্ৰাকখন গাইজ। আৰু এইফালে মানে পাম্পত নতুনকৈ মানে এইবিলাক এই ব্লকবিলাক মানে পাৰিছিলে, তো মাজত মানে হাৱা লৈ লৈছিলে, সেইটো কাৰণে সেইখিনি আকৌ খান্দি পেলাই নতুনকৈ বহা হ'ব। গাইজ পাম্পটো মানে সৰু আছিলে, মানে বনাই মেলি কাম চাম কৰি মেলি এতিয়া চব ক্লিয়াৰ হৈ গ'ল যে, এতিয়া মানে ডাঙৰ ডাঙৰ দেখিছে গাইজ, দেখিছে না গেছ টেংকি এইফালে ৰখি আছে। এইফালে মানে ইয়াতে আমি মাজে মাজে থৈও ঘৰত যাওঁ আৰু ধুনীয়া আৰু টেনশ্যন নাই, তেলৰ ছাৰ্ভিচো ভাল গাইজ।